Hello everyone, good evening and welcome back to another new video of farming. আৰু বৰ্তমান আছে ফলে সব ফাৰ্মত এটা সব মুৰ্গীখিনি ধুনীয়া সাইজ আহিছে, ধুনীয়া গ্ৰোথ আহিছে। সব মুৰ্গীখিনি ধুনীয়া গ্ৰোথ আহিছে ফলে সব ইয়াতো আছে গুটেখিনি। বাকি ঠিকে আছে বাৰু, কেটামান জাস্ট মৰ্টেলিটি হৈছে, কিমান আছে কি কথা সেইখিনি বাৰু কম, একদম শেষত কম, যেতিয়া হ'ব টাইম তেতিয়া কম। বাকি সিহঁতৰ যেহেতু ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে চালে ভেকচিনেশ্যনৰ, সো ভেকচিনেশ্যনৰ পিছত সিহঁতক কি মেডিচিন দিয়া হৈছে কি দিয়া নাই সেয়া বাৰু কৈ আছোঁ। বাকি ভেকচিনেশ্যনটো চালে কেনেকুৱা পালে কমেণ্টত জনাব, আৰু যদি কিবা জানিবলগীয়া থাকে ভেকচিনেশ্যনৰ ৰিলেটেড চ' কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিব চেষ্টা কৰিম গাইজ। বাকি এইফালে চব ইয়াতো ঠিকে আছে, তাতো ঠিকে আছে। বৰ্তমান সময় প্ৰায় 4:30 বাজি গ'ল আৰু চ' এতিয়া আছোঁ বৰ্তমান যিহেতু ফাৰ্মতে। এইফালে চব ভিমাৰেল আনিছিলোঁ মই 120 ml এইটো। চ' এইটো যিহেতু আনিছিলোঁ মই 120 ml চ' আৰু অষ্টভিটোত দিব লাগে 1 লিটাৰত 60 ml, ইয়াৰে আধা ইয়াতে মিলালোঁ, ইয়াত আধা 10 ml কে সিহঁতক দিলোঁ ডেইলি। তাৰে পিছত দিনত দি আছিলোঁ, ৰাতিপুৱা দি আছিলোঁ এইটো মাল্টিভিটামিন। আৰু বৰ্তমান আজিৰ পৰা ইহঁতক লাষ্ট যোৱাকালিলৈকে এইটো দিয়া হ'ল, আজিৰ পৰা সিহঁতক দিয়া হ'ব অষ্টভেট। আৰু অষ্টভেটটো সিহঁতক পাৰ 100 বাৰ্ছত 10 ml কে দিলেই হৈ যায়। আৰু অষ্টভেটটোত আপোনালোকে এই বস্তুটো মিক্স কৰিব লাগিব। যদি হাফ লিটাৰ হয় দেন 30 ml, যদি 1 লিটাৰ হয় দেন 60 ml। চ' অষ্টভেটটো হয় কেলছিয়ামৰ কাৰণে, এইটো বিশেষকৈ কেলছিয়ামৰ কাৰণে কাম দিয়ে। চ' কেলছিয়ামৰ হয় এইটো, সিহঁতৰ যাতে কেলছিয়ামটো ঠিকে থাকে। আৰু এইফালে লিভাৰ টনিকটো বাৰু 14 দিনমানৰ পিছত দিব লাগে। চ' সেয়াই, বাকী এতিয়া একো নাই, একো চিষ্টেম নাই। এতিয়া এইটো চাওক, এতিয়া ৰাতিপুৱা দি আছোঁ এইটো মাল্টিভিটামিন, আৰু আবেলি দি আছোঁ সিহঁতক অষ্টভেট। বাকী আপোনালোকক কৈছিলোঁ ডেইলি ভিডিঅ' দিম বুলি। বাকী ডেইলি মানে কিয় দিয়া নাই, যিহেতু চাইকেলটো এটাই, বহুতে বৰো পাব পাৰে একেটা বস্তুকে দেখাই আছে বুলি। বাকী চেম প্ৰচেছ, চেম যিখিনি আপোনালোকক দেখাই আছোঁ সেইখিনিয়ে প্ৰচেছ, বেছি একো নাই, বেছি একো কষ্টই নাই। বাকী এইফালে চাওক, এতিয়া আছে যিহেতু মুৰ্গীখিনি ঠিকে আছে, একো প্ৰব্লেম হোৱা নাই, একো বেমাৰ আজাৰ এতিয়ালৈকে হোৱা নাই। ডেইলি যিহেতু B904 মাৰি আছোঁ, ডেইলি মানে কি আজি মাৰিলোঁ এণ্ড পৰহি মাৰিলোঁ, তেনেকুৱা বস্তুটো হৈ আছে। ৰেগুলাৰো নামাৰোঁ, ৰেগুলাৰ মাৰিওনো কি লাভ, একো নাই। চ' সেয়াই বৰ্তমান ঠিকে আছে। ঠাণ্ডা ছিজন যিহেতু লাইট দি দিছোঁ সিহঁতক, এতিয়া ঢাকি দিম, দিনত ঢাকি নথওঁ। দিনত ঢাকি থৈ দিলে কি হয়, এনি টাইম যদি 24 ঘণ্টা যদি ঢাকিয়ে থৈ দিওঁ দেন আপোনালোকৰ ইয়াতে গেছ বনি যাব। গেছ বনি যোৱাৰ পিছত মুৰ্গী বেমাৰ বেছি হ'ব, বেমাৰ বেছি হ'লে মৰ্টেলিটি বেছি হ'ব, তেনেকুৱা বস্তুটো। বাকী এতিয়া এফালে চাওক, বাতৰি কাগজ প্ৰায় 2 দিনৰ মূৰে মূৰে চেঞ্জ কৰি থকা হৈছে। প্ৰায় 1 কেজিমান অনা হৈছিলে, এইখিনি শেষ হ'লেই আৰু নিদিওঁ আৰু বাতৰি কাগজ সিহঁতক, তেতিয়া ডাইৰেক্ট ভুচিতে এৰি দিম। আৰু ডাইৰেক্ট ভুচি দি দিলে আৰু টেনশ্যন নাই। বাকী এইফালে চাওক, চ' আন্ধাৰে হোৱা নাই আৰু অলপ অলপ আছেগৈ আন্ধাৰ হ'বলৈ। মই ভাবিলোঁ কি ভিডিঅ' এটা বনাই দিওঁ, যিহেতু ভিডিঅ' বনোৱা হোৱা নাই। চ' এতিয়া আপোনালোকক দেখালোঁ যিহেতু মেডিচিনখিনি কি খুৱাব, কি নোখুৱাব। বাকী গ্ৰ'থটো বাৰু ঠিকে আহি আছে। আৰু কেইদিন যাওক, আৰু ধৰি লওক ছেকেণ্ড ভেকচিন যাওক 14 দিনত। ছেকেণ্ড ভেকচিন যোৱাৰ পিছত সিহঁতক ৱেইট কৰি কিমান ৱেইট আহিছে, কিমান কি কথা। যিহেতু মুৰ্গী ফাৰ্মিংটো এটা ৱেইটৰ ওপৰতে নিৰ্ভৰ কৰে, যিমান ৱেইট হ'ব সিমানেই আপোনাৰ প্ৰফিটেবল হৈ থাকিব, বস্তুটো তেনেকুৱা। বাকী লোকেল মুৰ্গীৰ কাৰণে বহুতে মোক সুধি থাকে, লোকেল মুৰ্গী পোৱালি ক'ত পাম, বা সোণালী মুৰ্গী বা হাঁহৰ পোৱালি ক'ত পাম। চ' পোৱালি যদি লাগে মোক কণ্টেক্ট কৰিলে পাই যাব। কণ্টেক্ট নম্বৰ বাৰু নিদিওঁ, অলপ তেনেকুৱা হৈ যায়। বাকী যদি লাগে আপোনালোকক, মোৰ ইনষ্টাগ্ৰাম লিংক ডেছক্ৰিপশ্যনত আছে, ইনষ্টাগ্ৰামত গৈ মেছেজ কৰিলে হ'ল। মই তাতে প্ৰায় এক্টিভ থাকোঁ আৰু ৰিলবিলাক চাই থাকোঁ যিহেতু। চ' ইনষ্টাগ্ৰামত গৈ মেছেজ কৰিলে হ'ল, বা কমেণ্টত কৰিলেও হ'ল, কমেণ্টতো ৰিপ্লাই দিব চেষ্টা কৰিম। বা যোনবিলাক ওচৰৰ, বেছি আঁতৰৰ নহয়, মই মানে আঁতৰৰ বস্তুটো এতিয়ালৈকে কৰা নাই। যোনবিলাক ওচৰৰ, মানে ধৰি লওক আমাৰ নগাঁও জিলাৰ, আৰু মানে নগাঁও জিলাখিনি জাজৰি, বেবেজীয়া, এই জেগাখিনি আমাৰ যোনখিনি এতিয়া বেলতল। চ' এই জেগাখিনিত মানে কোনোবা যদি চাই আছে ভিডিঅ' দেন মোক কণ্টেক্ট কৰিলেই হ'ল, পাই যাব মুৰ্গী যিমান ৰেটত লাগে। মানে অলপ ভাল ৰেটতে দিব চেষ্টা কৰিম, আৰু বাকী কম দামতে হওক। মানে কোৱালিটিৰ ওপৰত যিহেতু ডিপেণ্ড কৰে বস্তুটো, ৰেটটো কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰে। চ' ভাল এটা ডিছকাউণ্টত বা ভাল এটা ৰেটত আপোনালোকক দিব চেষ্টা কৰিম। যদি লাগে দেন কণ্টেক্ট কৰিলে হ'ল, ইনষ্টাগ্ৰামত গৈ মেছেজ দিলে হ'ল মোক, বাকী পাই যাব। আৰু বহুতেও তেনেকৈ অৰ্ডাৰ কৰিছে বাৰু মোৰ দ্বাৰা। বাকী সিহঁতৰো ৰিজাল্ট বেয়া নহয়, ভালেই। মোৰ ৰিজাল্ট ইমান এটা বেয়া নহয়, তেনেকুৱা বস্তুটো। বাকী আপোনালোকক যদি লাগে দেন কণ্টেক্ট কৰিব, আৰু গোটেইখিনি ডিটেইলছত কৈ দিম বাৰু কেনেকৈ পুহিব। যদিহে আপোনালোকে ষ্টাৰ্টিং কৰিব বিচাৰিছে দেন কেনেকৈ পুহিব, কেনেকৈ ডাঙৰ কৰিব, ফাৰ্ষ্ট ডে পৰা কি খুৱাব, কি নোখুৱাব, সকলোখিনি মই ক'ম।
আপোনালোকক যদিহে লাগে, যিহেতু বহুতে কমেণ্ট কৰি থাকে দাদা মুৰ্গী পোৱালি ক'ত পাম, মুৰ্গী এনেকৈ তেনেকৈ ক'ত পাম, হাঁহৰ পোৱালি ক'ত পাম। চ' সেইকাৰণে বোলো কৈ দিওঁ আৰু ভিডিঅ'তে। বাকী আপোনালোকক যদি লাগে দেন কণ্টেক্ট কৰিব, নিশ্চয় চেষ্টা কৰিম এটা ভাল ৰেটত দিবৰ কাৰণে। বাকী সেয়াই, যিহেতু একো দেখাবলগীয়া নাই, মেডিচিনখিনি অলপ কৈ দিলোঁ কি মেডিচিন কি কথা। চ' এতিয়া আৰু সিহঁতক ঢাকি দিওঁ, ঢাকি দি কেনে যাওঁ আৰু অকণ দেৰিকৈ সিহঁতক আহিম, পানীটো দিম, পানী চানী দি কেনে, যিহেতু ঘৰৰ ওচৰতে এইখিনিতে ঘৰ, বহুতে দেখিছে চাগে। চ' পানী চানী দিম, আহি কেনে দি কেনে আৰু গুচি যাম। একো টেনশ্যন নাই, লোকেল মুৰ্গী যিহেতু ইমান একো চাই থাকিবলগীয়া নাই। জাষ্ট সৰুতে প্ৰথম এদিন দুদিন অলপ ভয় এটা থাকে, মানে ভয় এটা থাকে। চ' একো নাই আৰু